নমস্কাৰ বন্ধুসকল, আজি বজাৰলৈ আহিছোঁ লোকেল মুৰ্গী নিবলৈ। আজি মানে ৰাতি সাজ ৰাভাদাৰ কোৱাৰ্টাৰত খোৱাৰ প্ৰগ্ৰেম আছে। এয়া আমি লোকেল চিকেন এনেদৰে কিনি ল'লোঁ। তাৰপাছত এনেদৰে ৱেইট কৰিলে আৰু এয়া কটা আৰম্ভ কৰি দিলে। মাংসখিনি লৈ কোৱাৰ্টাৰত আহি মই পাচলি কটা আৰম্ভ কৰি দিলোঁ। এইদৰে আলু পিঁয়াজখিনি কাটি ল'লোঁ, লগতে আদা নহৰু এইখিনিও লগতে ঠিক কৰি ল'লোঁ। মই আলু কটা সঞ্জয়ে ধুনীয়াকৈ কেমেৰা কৰি দিছে আৰু এয়া সকলো ৰেডি কৰি হৈ গ'লোঁ। আৰু আমাৰ ৰাভাদাই মাংস বনোৱা আৰম্ভ কৰিলে। মাংসখিনি ফ্ৰাই হোৱালৈকে এনেদৰে ৰাভাদাই কেমেৰাত মুখখন নোলোৱাকৈ আঁতৰৰ পৰা লৰাই আছে আৰু এতিয়া অলপ পানী ঢালি কিছু সময় সিজিবলৈ দিলে। এতিয়া মাংসখিনি খাবৰ কাৰণে ৰেডি হৈ গ'ল। তাৰ পাছত ৰাভাদাই ভাত বাঢ়ি দিলে। বন্ধুসকল, মোৰ এই মিনি ভ্লগটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আমি এতিয়া ভাত খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।